हेलो एवरीवन সকলোকে স্বাগতম জনাইছো গীতালি কলিতা ভ্লগ চেনেলটিলে আশা কৰো আপোনালোক সকলো ভালে আছে আৰু পোন প্ৰথমে মই আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জনাইছো কাৰণ আপোনালোকে ইমান কম দিনত ইমানখিনি মৰম আৰু সাপোৰ্ট কৰিছে মোক তাৰ বাবে অশেষ ধন্যবাদ একেবাৰে অন্তৰৰ পৰা আৰু আমি যোৱাকালি ৰাতি ঘৰ আহিলো হঠাৎ ঘৰ আহিবলগীয়া হ'ল মঙ্গলদৈৰ পৰা মানে কি হ'ল এওৰ ডিউটি নলবাৰীত দিছে যেহেতুকে নলবাৰীবাসীয়ে গমে পায় বা নিউজতো গম পাইছে বহুতে বেলেগৰ ঠাই হলেও নলবাৰীত যেহেতুকে হাতী উপদ্ৰৱ চলাই আছে তো হাতীৰ কাৰণে তেওঁলোকৰ ডিউটি মঙ্গলদৈৰ পৰা নলবাৰীত দিছে তো সেইকাৰণে জল্দি আমি কালি ৰাতিয়ে ঘৰ আহিবলগীয়া হ'ল আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিছো ঘৰৰ পৰা আৰু ওপৰত আহিছো বেকগ্ৰাউণ্ড একেবাৰে স্কিপ কৰিব তো এতিয়া আহিছো মেইন কথাটোলৈকে মই আগতে অগ্নিনাভ শিৱ মন্দিৰৰ ভিডিঅ' আপলোড কৰিছো তাত বহুতে কমেন্ট কৰি আছে অগ্নিনাভ শিৱ মন্দিৰ আৰু বেছিভাগ নজনা কথা জানিব বিচাৰে আনকি অগ্নিনাভ শিৱ মন্দিৰৰ ভিডিঅ'টো বাদেই দিয়ক মোৰ আনকি পাৰ্চনেল ব্লগতো অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে কমেন্ট কৰিছে আৰু মই যিমানখিনি পাৰিছো কমেন্টৰ ৰিপ্লাই কৰিবৰ কাৰণে চেষ্টা কৰিছো কিন্তু কি হয় বেছিভাগ সিমিলাৰ কমেন্ট আহি আছে সেইকাৰণে ভাবিছো সকলোকে কমেন্টত ইমানখিনি লিখি দিয়াটো প্ৰবলেম হৈ যায় সেইকাৰণে ভাবিলো ভিডিঅ' আকাৰত আপোনালোকলৈ বুলি প্ৰেৰণ কৰো তো মই আজিৰ টপিকটোত আপোনালোকক কম অগ্নিনাভ শিৱ মন্দিৰৰ লাইভ কোড কেতিয়া কিমান সময়ত আহে আৰু ৰাজহুৱা বন্তিত আপোনালোকে ঘৰতে থাকি কেনেকৈ প্ৰাৰ্থনা জনাব আৰু মুছলমান ধৰ্মী লোকে অগ্নিনাভ শিৱ মন্দিৰত প্ৰৱেশ কৰিব পাৰে নে নোৱাৰে আৰু ফোন নাম্বাৰৰ বিষয়েও মই এই ভিডিঅ'টোত আপোনালোকক কম তো সেইবাবে কৈছো ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব আৰু এই ভিডিঅ'টোত আপোনালোকে লাইক কৰে নে নকৰে মই নাজানো আৰু কমেন্ট কিন্তু নিশ্চয় কৰিব যদিহে আপোনালোকৰ লাভ হয় ভিডিঅ'টোৰ জৰিয়তে আৰু যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইকো কৰিব কিন্তু এটা কথা মই আপোনালোকক কৈ দিছো কিন্তু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ আপোনালোকৰ নিচিনাকেও বহুতে জানিব বিচাৰে অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে যদিও মন্দিৰ ভাগ বহুত বেছি চৰ্চিত হৈছে কিন্তু বহুতে আজিলৈকে নাজানে যে মন্দিৰটোত আচলতে কেনেকৈ ক'ত ঘৰতে থাকি কেনেকৈ ৰাজহুৱা বন্তিত সেৱা কৰিব একদম নাজানে গতিকে আপোনালোকৰ এটা শ্বেয়াৰৰ বিনিময়ত 10 জনক যদি আপোনালোকে সহায় কৰিব পাৰে সেইটো এটা বহুত বেছি ধৰ্মৰ কথা তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব মোৰ আশা তো এতিয়া ভিডিঅ'টোৰ মাজলৈকে আগবাঢ়ো প্ৰথমতে মই থুলমূলকৈ ক'ব বিচাৰিছো অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে আৰু যিসকলেতো জানে বাৰু জানে কিন্তু যিসকলে নাজানে তাৰ বাবে মই ক'বলৈ লৈছো অগ্নিনাভ শিৱ মন্দিৰ আছে শিৱসাগৰৰ নাজিৰাত আৰু সম্পূৰ্ণ ডিটেইলছত যদি আপোনালোকে জানিব বিচাৰিছে মোৰ আগৰ দুটা ভিডিঅ' দিয়া আছে তাত সম্পূৰ্ণ ডিটেইলছত ধুনীয়াকৈ বুজাই দিয়া হৈছে আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে গৈ পিনে চাই ল'ব আৰু এইটো এটা হৈছে ডিজিটেল মন্দিৰ আপোনালোকে মন্দিৰত নগৈ পিনে ঘৰতে থাকি শৰাই আগবঢ়াব পাৰিব অনলাইন যোগে সেৱা ল'ব পাৰিব তো সেনেকুৱা ধৰণৰ মন্দিৰ এইটো তো এতিয়া মই আপোনালোকক ক'বলৈ লৈছো মন্দিৰ নোযোৱাকৈ কেনেকৈ আপোনালোকে ঘৰতে থাকি সেৱা কৰিব পাৰিব তো বুধবাৰ আৰু শনিবাৰত বাদ দি তেখেতলোকে গোটেইকেইটা বাৰতে মন্দিৰত এগছি ৰাজহুৱা বন্তি জ্বলায় আৰু এখন ৰাজহুৱা শৰাই আগবঢ়ায় তো কি হয় আপোনালোকক সেই ৰাজহুৱা শৰাই ভাগত বা সেই ৰাজহুৱা বন্তি গছিত যদি আপোনালোকে সেৱা কৰে তেতিয়াহ'লে আপোনালোকৰ ফলপ্ৰাপ্ত হয় তো সেই সেৱাটো আপোনালোকে কেনেকৈ কৰিব ঘৰৰ পৰা তো কি হয় তেখেতলোকে আপোনালোকৰ সুবিধাৰ কাৰণে যিহেতুকে মন্দিৰটো হৈছে ডিজিটেল মন্দিৰ সেইকাৰণে ফেচবুকত এখন পেজ আছে তেখেতলোকৰ অগ্নিনাভ শিৱ মন্দিৰ বুলি আৰু তেখেতলোকে ডেইলি সেইখন পেজৰ পৰা লাইভ আহি থাকে কেৱল বুধবাৰ আৰু শনিবাৰে তেখেতলোকে লাইভ নাহে কাৰণ সেই দুটা বাৰত মন্দিৰ ভাগ বন্ধ থাকে আৰু সেই পেজখনত আপোনালোকক যদি গৈ পেলাই আপোনালোকে চাই লাইভটো সম্পূৰ্ণৰূপে দেখা পাব আৰু লাইভ অহা টাইম হৈছে 11টাৰ পৰা 12টাৰ ভিতৰত কাৰণ সেইখিনি সময়তে ৰাজহুৱা বন্তি গছি জ্বলায় আৰু বামুণে মন্ত্ৰ মাতি থাকে আপোনালোকে যদি সেইখিনি সময়ত সেৱা কৰে ন মনোকামনা পূৰণ হয় তো যিসকলে কথাখিনি আগতে গম পোৱা নাছিলে আজিতো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কথাখিনি গম পালে তো আজিৰে পৰা সদায় আপোনালোকে ফেচবুক লাইভত অগ্নিনাভ বাবাক সেৱা জনাব তো এতিয়া আহিছো মুছলমান ধৰ্মী লোকে অগ্নিনাভ শিৱ মন্দিৰত প্ৰৱেশ কৰিব পাৰে নে নোৱাৰে অগ্নিনাভ শিৱ মন্দিৰত মুছলমান ধৰ্মী লোকে প্ৰৱেশ কৰিব নোৱাৰে তো মই তেখেতলোকক ক'ব বিচাৰিছো আপোনালোকে ঘৰতে থাকি অগ্নিনাভ বাবাক বিচাৰিব পাৰে আল্লাহ আৰু ভগৱান একে ন আপোনালোকে আল্লাহক মানে আমি ভগৱান মানো ভগৱান বোলা বস্তুটো একে আপোনালোকৰ ধৰ্ম বেলেগ আমাৰ ধৰ্ম বেলেগ তো আপোনালোকে ঘৰতে থাকি যদি মনৰ ভিতৰত অগ্নিনাভ বাবাক প্ৰাৰ্থনা জনায় তেতিয়াহ'লে আপোনালোকে ফলপ্ৰাপ্ত হ'ব আৰু আপোনালোকে লাইভ চাব ফেচবুকৰ লাইভ আপোনালোকে চাব ডেইলি আৰু তাত আপোনালোকৰ মনৰ যি সংকোচ আছে যি দুখ আছে সকলোবোৰ প্ৰকাশ কৰিব আপোনালোকে বাবাৰ ওচৰত অন্তৰৰ পৰা প্ৰকাশ কৰিব আপোনালোকক নিশ্চয় বাবাই মূৰ দাঙি চাব তো এতিয়া আহিছো ফোন নাম্বাৰৰ বিষয়ে বহুতে সুধি আছে যে আগতে যোনটো নাম্বাৰ দিছো সেইটো নাম্বাৰত ফোন পোৱা নাই অফ দেখাই আছে তো আপোনালোকে হয়তো ৰাতিকে ফোন কৰিছে সেইকাৰণে পোৱা নাই আপোনালোকে মন্দিৰ ভাগ খোলা সময়ত আপোনালোকে ফোন কৰিব 9টাৰ পৰা 4টাৰ ভিতৰত ফোন কৰিব আৰু বন্ধ বাৰৰ দিনা আপোনালোকে ফোন নকৰিব যিদিনাখন মন্দিৰ খোলা থাকে সেইদিনাখনে নিশ্চয় পাব সেই নাম্বাৰটোতে তো তেতিয়া আপোনালোকে ফোন কৰি পেলাই যোগাযোগ কৰিব পাৰিব যিসকলে
এতিয়ালৈকে ফোন নাম্বাৰটো পোৱা নাই মই এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম যোনটো ভিডিঅ'ত মই ফোন নাম্বাৰটো দি দিছিলোঁ তাৰ পৰা আপোনালোকে ফোন নাম্বাৰটো লৈ ল'ব পাৰিব আৰু মোৰ অগ্নিনাভ বাবাৰ ওপৰত ভিডিঅ' দিয়া আছে অগ্নিনাভ বাবাৰ ওচৰত অনলাইন শৰাই কেনেকৈ দিব সম্পূৰ্ণ ডিটেইলছত ধুনীয়াকৈ বুজাই দিয়া আছে সেও যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত গৈ আপোনালোকে চাই ল'ব পাৰিব তো মই আশা কৰিছোঁ আজিৰ ভিডিঅ'টোত কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিছে আৰু আপোনালোকৰ যিখিনি ডাউট আছিলে সেইখিনিও ক্লিয়াৰ হৈ গৈছে আৰু যদিহে আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা শিকিব পাৰিছে বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব শ্বেয়াৰটো বিশেষকৈ কৰিবই যাতে আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে 10 জনৰ আনকি সহায় হয় আৰু যিসকলে মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগতে বেল আইকনটো অল কৰি থৈ দিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে সকলোতকৈ আগতে চাবলৈ পাৰে তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ